আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহ। আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ দোৱাত আলহামদুলিল্লাহ আমিও খুব ভালে আছোঁ। তো আজি গাড়ীখন দেখা পাইছে, গাড়ীখন আজি ধুব লাগিব কাৰণ গাড়ীখন বহুত লেতেৰা হৈ আছে। ইফালে মধুৰিআম গছ আছে ওপৰত, এই মধুৰিআম গছৰ সেই মধুৰিআমবিলাক পৰি পৰি মানে গাড়ীখন সন্মুখত বহুত লেতেৰা হৈছে। তো গাড়ীখনত যদি কাৰ্পেট লগালে হয় কোনো টেনশ্যন নাছিল, গতিকে মধুৰিআম পকাবিলাক পৰি পেলাই কালাৰবিলাক নষ্ট হ'ব। তো সেইকাৰণে ভাবিছোঁ আজি গাড়ীখন ধুই দিম। ইফালে অলপ অলপ বৰষুণো পৰি আছে কাৰণ গাড়ীখন ধুব লাগিব, বহুত লেতেৰা হৈ আছে। কালি আৰু এক জেগা যাম বুলি ভাবিছোঁ। তো গতিকে ইনশাল্লাহ আপোনালোকে যিজনে এই ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে আপোনালোকে মোৰ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যিজনে ফেচবুক পেজত চাই আছে গতিকে আপোনালোকে দয়া কৰি মোৰ পেজখন ফ'ল' কৰি ৰাখিব। মধুৰিআমবিলাক মানে পৰি আছে, তাৰমানে আগতে ফাৰ্ষ্টতে কাঁচা থাকাতে নপৰে, কিন্তু যেতিয়া মানে পকে না তেতিয়া বহুত পৰে। এই মানে পক্ষীবিলাকে খাই পেলাই মানে এনেকুৱাকৈ পূৰা পৰি থাকে। আৰু চাওক ইমান গাড়ীখন লেতেৰা হৈছে না, এই মধুৰিআমবিলাক মানে পৰি পৰি গাড়ীখন পূৰা লেতেৰা হৈছে। সেইকাৰণে ভাবিছোঁ যে অলপমান চেম্পু দি ভালকৈ অলপমান ধুই দিওঁ, কালি যিহেতু এক জেগা যামেই। সেইকাৰণে ভাবিছোঁ। আৰু ইফালে তামাম বোকা লাগি আছে, চকাকেইটা পূৰা লেতেৰা হৈ গৈছে, গতিকে সেইকাৰণে অলপমান ৱাছ কৰি দিওঁ গাড়ীটো বৰ মৰমীয়া বস্তু। কিনাৰ সময়ত বহুত কষ্ট কৰি এজন মানুহে এটা গাড়ী লয়, তো গাড়ীখন বহুত কষ্ট কৰি লৈছোঁ, গতিকে অলপমান চাফা কৰি ৰাখিলে বহুত ভাল লাগিব। তো সেইকাৰণে চাফা কৰোঁৱে, বহুত মানে চাফা কৰোঁ, বহুত মৰম কৰোঁ। তো এইবোৰ লেতেৰা হৈছে কাৰণে মোৰ আৰু সহ্য নহ'ল, তো গতিকে মই ভাবিছোঁ যে গাড়ীখন আজি ধুবই লাগিব যেনেকুৱা হয়। এতিয়া আৰু অকস্মাত বৰষুণ নামি গ'ল। একচুৱেলি যেতিয়া গাড়ীখন ধুম বুলি ভাবিলোঁ তেতিয়া বৰষুণ নাছিল, এতিয়া আৰু চাওক কিমান বৰষুণ পৰি আছে। গতিকে উপায় নাই, গাড়ীখন বৰষুণ হ'লেও ধুব লাগিব, যিহেতু মানুহটো জিকিয়ে গৈছোঁ। গতিকে এতিয়া বৰষুণৰ মাজত একচুৱেলি গাড়ী ধুই দিলে অলপমান লাভো আছে। কিহৰ কাৰণে লাভ আছে? পানী বেছি খৰচ নহ'ব আৰু পানী বেছি টানিব নালাগে। সেইকাৰণে ভাবিছোঁ এতিয়া বৰষুণৰ মাজতে গাড়ীখন ধুই দিম। তো মই এতিয়া চেম্পু লগাই আছোঁ। এতিয়া মই চাৰিওফালে বৰ ধুনীয়াকৈ চেম্পু লগাই দিম গাড়ীত, কাৰণ গাড়ীখনত ময়লাও হৈছে, বহুত বোকা লাগি গৈছে। আৰু ইফালে মধুৰিআমবিলাকৰ হেৰিবিলাক মধুৰিআম পকা যিবিলাক মধুৰিআম আছে এইবিলাক পৰি পেলাই তাৰে পিছত গাড়ীখনো বহুত লেতেৰা হৈছে। এতিয়া চেম্পু দি গাড়ীখন ধুই দিলে অলপমান চাফা বেছিকৈ হ'ব। তো মই ভাবিছিলোঁ কি যে চেম্পু নলগাম বুলি, কিন্তু উপায় নাই, চেম্পু লগাবই লাগিব। গাড়ীখন বহুত মানে বোকা হৈছে, তো সেই ক্ষেত্ৰত মই চাৰিওফালে বৰ ধুনীয়াকৈ চেম্পুবিলাক লগাই আছোঁ। তাৰে পিছত চেম্পুবিলাক লগাই থাকিলে তাৰে পিছত মই পানী মাৰি দিম। বেছি পানী নামাৰিলেও হ'ব, কাৰণ বৰষুণ পৰি আছে। বৰষুণৰ পানীত গোটেই গাড়ীটো ধোৱাই হ'ব, গতিকে সেইকাৰণে অলপ অলপকৈ পানী মাৰি দিম আৰু। তো এতিয়া মোৰ এনেকুৱাকৈ চব অল গাড়ী মোৰ হেৰি হ'ল, তো গোটেই গাড়ীটো মোৰ চেম্পু লগোৱা হৈ গ'ল, পূৰা ধুনীয়াকৈ মই চেম্পু লগাই দিছোঁ। ইফালে অলপ অলপকৈ বৰষুণ পৰি আছে। এতিয়া মই যদি গাড়ীত পানী যদি নামাৰোঁ তথাপিও মোৰ টেনশ্যন নাই, এইকাৰণে টেনশ্যন নাই কাৰণ বৰষুণটো পৰি আছে। মই চাৰিওফালে বৰ ধুনীয়াকৈ মই চাৰিওফালে ইফালে চবফালে মানে মই ধুনীয়াকৈ চেম্পুখিনি লগাই দিছোঁ। তো গতিকে এতিয়া অলপ পানী মাৰি, বৰষুণৰ পানীত গাড়ীখন চাফা হ'ব, গাড়ীখন ধোৱা হ'বই, কাৰণ বৰষুণ যিহেতু বাহিৰত বৰষুণ আছে। তাৰে পিছতো অলপমান পানী মাৰি দিলে আৰু কোনো টেনশ্যন নাথাকিব, গতিকে অলপমান পানী মাৰি দিওঁ গাড়ীত, যিহেতু চেম্পু গাড়ীত লগোৱা হৈছে। এতিয়া লাষ্ট ফিনিচিঙত গাড়ীখন চেম্পু লগাই দিছিলোঁ, এতিয়া লাষ্ট ফিনিচিঙত পানী গাড়ীত মাৰি দি আছোঁ। বেছি পানী নামাৰোঁ, অলপেই মাৰিম, কাৰণ যিহেতু বৰষুণ পৰি আছে, গতিকে ইমান পানী মাৰিব লগা দৰকাৰ নাই। এতিয়া মই মোৰ গাড়ীত পানী মাৰা হৈ গ'ল প্ৰায়, এতিয়া আৰু পানী নামাৰোঁ, যিখিনি বাদ বাকী আছে বৰষুণত ধুই যাব। বহুত কষ্ট কৰি গাড়ীখন ধুলোঁ, যিহেতু বহুত লেতেৰা হৈছিল। গাড়ীখন এতিয়া চাফা হৈ গৈছে, মনটো ফ্ৰেছ, ভাল লাগি আছে বহুত। যদি কোনোবাই ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি কোনোবাই পেজত চাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখিব। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰাকাতুহু।